হেল্ল' আৰু নমস্কাৰ সকলোকে। ৰ'ব প্ৰথমৰ পৰা কৈ আছোঁ। অলৰেডি মই এটা শ্বৰ্ট ভিডিঅ' শ্বেয়াৰ কৰিছোঁৱেই, তথাপিও বহুতে কৈ আছিল যে ভ্লগ এটা আপলোড কৰা বা কিবা, কিন্তু তেনেকৈ ভ্লগ বনাম বুলি একোৱেই শ্বুট কৰা হোৱা নাছিলে। কিন্তু গেলেৰীত দেখিলোঁ যে এগালমান সৰু সৰুকৈ ভিডিঅ' কৰা হৈ আছিল, তাকে ভাবিলোঁ এনেকৈ স্মৃতি হিচাপে ইউটিউবতে থৈ দিওঁ। আৰু বহুতে গম পাইছে যোৱা 11 তাৰিখে আছিলে মোৰ কোৰ্ট মেৰিজ। আচলতে মই এই মানুহজনক লগ পোৱা প্ৰায় 8 বছৰেই হ'ল, সেইকাৰণে ঘৰৰ মানুহেও ভাবিলে যে কিবা এটা কৰি থোৱাটো ভাল। যিহেতু 2025 চনত মোৰ বিয়া নমা নাই, সেইকাৰণে ভাবা গ'ল এনেকেই কিবা এটা কৰা হওক। কিন্তু বহুতেও মোক সুধিছে যে এংগেজমেণ্টটো ঘৰত কিয় নকৰিলা, ভাল লাগিলে হয়, ইমান দিনৰ ভাল পোৱা, এই বহুতো কথা আৰু। কিন্তু ক'বলৈ গ'লে মই ভাবোঁ এংগেজমেণ্টৰ কনচেপ্টটো আমাৰ অসমীয়া সমাজৰ নহয়েই। এইটো আচলতে মডাৰ্ণাইজেশ্যন আৰু ৱেষ্টাৰ্ণাইজেশ্যনৰ প্ৰভাৱতহে আজিকালি মানুহে কৰে বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই এংগেজমেণ্ট বুলি ক'ব নিবিচাৰোঁ। মৰমতে তেওঁ মোক উপহাৰ হিচাপে এটা আঙুঠি আৰু ময়ো মৰমতে তেওঁক আঙুঠি এটা দিছোঁ। আৰু ঘৰত তেনেকৈ ডাঙৰকৈ কৰিবলৈ মোৰো অৱস্থাটো একে ভাল নহয়, যিহেতু গম পাইছেই এক্সিডেণ্ট এটা হৈছিলে মোৰ। এখন মায়ে হাতেৰে বোৱা শালৰ দেই, আৰু এখন মই নিজে উঠা। মৰম লগা এই মুহূৰ্তবোৰ এনেকৈ সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আকৌ মই পুনৰবাৰ কৈছোঁ যে কোনো ধৰণৰ ডাঙৰ কিবা এংগেজমেণ্ট টাইপকৈ নহয়, কাৰণ পৰিয়ালৰ সকলো মানুহকে মাতিব পৰা নাই, সেইবাবে মই সঁচাই দুখী। তেনেকে কৈ দিয়া অকমান। দুইটা আঙুঠি এনেকে দিয়া, আকৌ দুইটা হাত দিয়া, দুইটা হাত দিয়া। গোটেই সোপাই যিহে ডাইৰেকশ্যন দিছে, এনেই আমাৰ দৰা লাজুকীয়া, তাতে আৰু অৱস্থা বেয়া হৈ গৈছে। যিসকলে মোক বহুতো শুভেচ্ছা তাৰ লগতে মৰম আশীৰ্বাদ দিছে, সেই সকলোকে মোৰ হিয়াৰ নিভাঁজ কোণৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাই নহয়, মোৰ পৰিয়ালৰ লগতে মোৰ মানুহজনৰ ফালৰ পৰাও। আৰু তাৰ লগতে মই প্ৰতিশ্ৰুতি দিছোঁ যে সামাজিকভাৱে যেতিয়া আমি বিবাহপাশত আবদ্ধ হ'ম, মানে অতি সোনকালেই ভবা গৈছে, ভগৱন্তই যদি ভালে ৰাখে আৰু তেওঁৰ যদি কৃপা কৰে, তেনেহ'লে অতি সোনকালেই সামাজিকভাৱে বিবাহপাশত আবদ্ধ হ'ম। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ প্ৰত্যেকজন মানুহকেই, যাক মই চিনি পাওঁ, যোনে মোক বহুত ভাল পায়, সকলোকেই মই মাতিম। আৰু বহুতৰে আগত মই দুখিতও যে বহুতে কৈছে যে একো গম নিদিলা বা কিবা। মই ভাবোঁ যে জাষ্ট এ কোৰ্ট মেৰিজ, আৰু সেইকাৰণে ইমান সকলোকে গম দিয়া নহ'ল, যিহেতু মানে মোৰো গা ইমান ভাল নাছিলে। আৰু এয়া খাটি মিঠি যিমান মেমৰিজ আছিলে সেইদিনাখনৰ, গোটেইখিনি ইয়াতে মই এডিট কৰি মেলি দিছোঁ। ছ' থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টে টিউন ফৰ মোৰ ভিডিঅ'ছ।